হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছো এটি নতুন ভিডিঅ'লৈ ৰাধা ধাৰাবাহিকখনৰ আজিৰ আহিবলগীয়া খণ্ডটি চাবলৈ সঁচাকৈয়ে বহুত বেছি ভাল লাগিবলৈ গৈ আছে কিয়নো যোৱাটি খণ্ডত আপোনালোকে দেখিবলৈ পাইছিল গৌৰীৰ ককায়েক গৌৰীৰ ওচৰলৈ আহিছিল আৰু এইখন গাঁৱৰে কোনোবাই যে মোক মাৰিবলৈ চেষ্টা কৰিছিল সেই কথাটো কৈছিল আৰু সেই কথাটো শুনাৰ লগে লগে ঋষি আৰু গৌৰীয়ে বহুত বেছি ভয় খাইছিল আৰু ঋষিয়ে গৌৰীক তোমাৰ দাদাক আচল কথাটো নকবা বুলি অনুৰোধ কৰিছিল আৰু তেতিয়া গৌৰীয়ে তুমি যদি তোমাৰ দাদাৰ জামিনৰ বাবে লাগা তেনেহলে ময়ো মোৰ দাদাক সঁচা কথাখিনি কৈ দিম বুলি কৈছিল এতিয়া বাৰু এই কথাখিনি শুনাৰ পাছত ঋষিয়ে নিজৰ ককায়েকৰ জামিনৰ বাবে চেষ্টা কৰিবনে বাৰু এই সকলোখিনি আপোনালোকে জানিব পাৰিব ৰাধা ধাৰাবাহিকখনৰ আজিৰ সম্পূৰ্ণ খণ্ডটিত আৰু আনফালে ৰাধাক ডক্টৰজনে তুমি হেনো ইয়াৰ পৰা ট্ৰান্সফাৰ ল'বলৈ হ'লে মোৰ পাৰ্মিশ্যন লাগিব আৰু মই তোমাক চাৰ্টিফিকেট লিখি নিদিওঁ বুলি কৈছিল আৰু ৰাধাক নুৰুল দাই মোক মোৰ পত্নীয়ে তোমাৰ লগত সন্দেহ কৰিছে আৰু তাৰ পৰা বাচিবলৈ হ'লে তুমি কাৰোবাৰ লগত বিয়াত বহিবলৈ কৈছিল এতিয়া বাৰু নুৰুল দাৰ কথা শুনি ৰাধা বাৰু বেলেগ কাৰোবাৰ সৈতে বিয়াত বহিব নেকি বাৰু এই সকলোবিলাক আপোনালোকে জানিব পাৰিব আজিৰ সম্পূৰ্ণ খণ্ডটিত এতিয়া বাৰু গৌৰীয়ে সকলোবিলাক কথা গম পাই যোৱাৰ পাছত নিজৰ ককায়েকক বচাবলৈ কি কৰিব বাৰু আপোনালোকে বাৰু কি ভাবে মোক তলত কমেন্ট কৰি জনাবচোন ভিডিঅ'টি ভাল পালে এটা লাইক কৰি দিব আৰু আগলৈও অসমীয়া ধাৰাবাহিকসমূহৰ আপডেটসমূহ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ৰাখিব থ্যাংক ইউ